সকলোকে নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে খবৰ ভাল। আজি নতুন বছৰ বুলি মন্দিৰলৈ আহিলোঁ। আমাৰ ইয়াতে পদুমণি আছে, তাতে আহিলোঁ। দাদা আহিছে লগত, সেৱা ভাগ ল'লোঁ। দাদা কিবা এটা কৈ দিয়ক। নৱবৰ্ষ বুলি, অসমীয়া বছৰ নৱবৰ্ষ বুলি আজি পদুমণি আই থানত সেৱা কৰিব আহিলোঁ ভাইটিৰ লগত। তো সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। হয় হয়, থেংক ইউ। হ'ব দিয়া। তো ব'লক আমি এতিয়া মন্দিৰটো অলপ চাই লওঁ। তো আহিলোঁ এতিয়া মন্দিৰত হৈ গ'ল। আমি সেৱা ভাগ ল'লোঁ। মই ঢুকি নাপালোঁ পালোঁ এতিয়া ফাইনেলি হ'ল। এতিয়া অলপ সেৱা কৰি যাওঁ। ফটো এটা মাৰা তো ইয়াতে অলপ ধুনীয়াকৈ গাহৰি মাংস চব্জি বনাইছে। মন্দিৰৰ পৰা আহি মেলি ধুনীয়াকৈ খাম আৰু ভাত একদম পূৰা গাহৰি 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 চাপ এয়া চাপ গাহৰি খাবা আৰু খাবা আৰু দেই। একদম লাগিব পুৰা। এতিয়ালৈকে হোৱাগে নাই, আকৌ বনাই আছে আৰু ঢাকনাটো অলপ লগাই ধুনীয়াকৈ ঢাকনা চাকনা লগাই মেলি ধুনীয়া পাত দিব লাগিছিল পাই, এতিয়া ভাল হ'ল। ইয়াৰ লগত বগা বগা ৰহি হ'ব, তাতে মাছ আছিলে, মাছ আছে, মাছো আছে, চব আছে, হৈ যাব আৰু।